গুটি কালি মোৰ কি হ'ল তই জানানে? কিবা হৈছি নাজানো নহয়, তই কলিহে জানিম মই। হে ভাই, কালি এটা বহুত ডাঙৰ বাঘ ওলাইছিল নহয় মোৰ আগত, একদম কিবাকেহে আৰু মানে। হা কি ক, বাঘ ওলাইছিল তোৰ আগত? পিছে তই কিনো কৰলি, ক'ত গৈছিলি, কেনেকে ওলাল বাঘ? হে গেছিলো ৰ এক জেগাত, চালা ৰাস্তাইদি মই যেতিয়া যাই আছিলো হঠাৎ কিবা এটা বিৰাট ডাঙৰ শব্দ। হা তাৰপিছত কি হ'ল? তাৰপিছত মই লাহেকে চাইডৰ ফালে চালো, হাবিৰ মাজতে কিবা এটা ঝৰ পৰ কৰি ওলাই আহি আছে। তাৰপিছত কিনো আহিছি, কি দেখা পালি তই? তাৰপিছত মই দেখা পালো এটা একদম বিৰাট ডাঙৰ বাঘ এটা মোৰ দিশে কেৰাকে চাই পেলাই হাও কৰি পেলাই মাত দিছি। তাৰপিছত কি কৰলি তই? পিছে ভয় লাগছিল না তোৰ? মোৰ ভয় লাগব নেকি, কচুৰ ভয় লাগব নেকি, চালা কি কয় ভিত্তি উঠা তই। তাৰপিছত ময়ো গপচত থিয় হৈ আছো, আহচোন তই কিমান ওচৰক লাগি আহা। তোৰ ভয় লাগা নাই? তাৰপিছত তোৰ কি হ'ল কচোন? তাৰপিছত লাহে লাহে 1 খোজ 2 খোজ কৰি মোৰ ফালে আগুৱাই আহি আছে। তাতে তই পিছে কি মুট্টু কৰবা থিয় হৈ আছিলি, ভিৰিকে দাৰবা নললি নেকি? ভিত্তি উঠা খাই মাৰিলা হয় একাটো। এই কচু ভয় কৰে নেকি, সাধাৰণ বাঘ হে। তাৰপিছত ময়ো গপচত চিধাকে একদম থিয় হৈ তাৰ ফালে কেৰাকেৰিকে চাই আছো। ইমান ভয় লাগছে মোৰ শুনা পাই পেলাই। তাৰপিছত কি হ'ল? তাৰপিছত বাঘটো মোৰ ওচৰলৈ আহি মোৰ পুৰা মুখৰ সন্মুখত থিয় হৈ হাও কৰি মাতি দিছি। ভগৱান, তাৰপিছত কি হলে কচু ভিত্তি উঠা? তাৰপিছত ময়ো ভয় কৰা নাই খেন্তা, কিনো কৰবি তই বুলি ময়ো সিয়াৰ ফালে তলকে চকুকেইটা মেলি চাই মৰি আছো। হয় নেকি? তই দেখোন ৰাতি উঠবাই ভয় কৰা, আৰু তাৰপিছতো ইমান ডাঙৰ বাঘটো দেখা পাই তই কেনেকে চাই আছা সিয়াৰ ফালে? মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই। তুই বিশ্বাস হোৱা নাই চালা, তোৰ হলি তই গম পালি হয়, থিয়াই মুটি দিলি হয় তই, গম পাইছা? তাৰপিছত কি হ'ল, সি লাহেকে বাঘটোৱে আগত ঠেং দুখন দাঙি পেলাই মোৰ ফালে জাপ মাৰোকে একদম আৰম্ভ কৰছি আৰু জাপ মাৰবই আৰু মোক থাপ মাৰি ধৰবই আৰু। মোৰ বিৰাট ভয় লাগছি। তাৰপিছত কি হলে কচু ভিত্তি উঠা, কি কৰলি তই? কি কৰবি আৰু তাৰপিছত সি যেতিয়া সেনেকে ঠেং দুখন দাঙিলা, মই আৰু বোলে তই ঠেং দাঙিয়ে থাক বুলি চাই ধৰি পেলাই তাৰ কাষতে থকা ভালুকটো চাবা গেছো। মানে কি ভালুক চাবা গেলি আকৌ তাৰ কাষত থিয় হৈ থাকা? মানে তই ক'ত গেছিলি? ভাই, মই কালি চিৰিয়াখানাত গেছিলো বাঘ চাবৰ কাৰণে। বাঘটো চালো, যেতিয়া বাঘটো পিঞ্জিৰাৰ ভিতৰত ঠেং দুখন দাঙিলা, মই বোলো ইয়াৰ পৰা চাই ৰয় ভাল, সেই বুলি কাষত থকা নেক্সট পিঞ্জিৰাটোক লৈ গেছো, তাতে ভালুক এটা বৰ ধুনীয়াকে শুই আছে, মই তাকে চাই আছিলো। কচু ভিত্তি উঠা, তই কাৰ মাকৰ মোৰ বা বকি আছা? চালা তেতিয়াবা মই সঁচা বুলি কি ধুনীয়াকে শুনি আছো ভয়তে, তই গাজৰুহে মাৰি আছে চালা, গাজৰুৰ শেষ। চালা ভিত্তি উঠা বাঘৰে দেখা পাই মই ভাবছোতো তই ৰাতি উঠবাই ভয় কৰা, আৰু তই বাঘৰ আগত সেনেকে থিয় হৈ থাকবি। চালা তোৰ লগত কোনে কথা পাতি থাকে, থাক তই একালে, মই যাওঁ। যা গুটি যা, ঘৰত যাই ঘুমাই থাকি যা।